বন্ধুসকল, আজি মই জনাইছোঁ আপোনালোকক বিশেষ এটা খবৰ। তাৰ নাম আছিলে আমাৰ ঘৰখনৰ কাৰণে। আজি আমি খোৱাৰ পৰা উঠি পেলাই আমি মুখখন ধুই ল'লোঁ। ধোৱাৰ পিছত আমি চাহ খালোঁ। গা ধুই মেলি চাহ খাই পেলাই পাপা বজাৰলৈ গ'ল। বজাৰলৈ যোৱাৰ পিছত শাক আৰু পাচলি আনিলে। চব্জি মানে তাৰ নাম আছিলে ফল মূল আৰু ভেজিটেবলছখিনি অনাৰ পিছত আমাৰ মায়ে ৰুটি বেলিলে আৰু আটা নাছিলে যে সেইকাৰণে মায়ে দুখন বনাব পাৰিলে, গম পাইছে? আৰু আটা নাছিলে কাৰণে মায়ে কেইখনমানহে ৰুটি বনাব পাৰিলে। আৰু মই গৈছিলোঁ আটা আনিবলৈ। আটা আনিবলৈ যোৱাৰ পিছত মায়ে ক'লে যে আৰু আটা নাই, সেইকাৰণে তুমি টেমাটোতে খুলি চোৱা। সেইকাৰণে মই টেমাটো মায়ে মোক দেখুৱাই দিলে। দেখুৱাই দিয়াৰ পিছত মই হয়তো গ'লোঁ আৰু মই গুচি গ'লোঁ। চোৱাৰ পিছত আইতা আহিলে। আইতা পিছফালে আহিলে, মই চেনেল নিবিনাকৈ পিছফালে আহিলোঁ। পিছফালে অহাৰ পিছত মই এটা বাইক দেখিলোঁ। বাইকডালত আছিলে ফুটা, ইমান সৰু ফুটা আৰু তাৰ পৰা পানী পৰি আছিলে। সেইকাৰণে মই ভৰিটো দি গছকিলোঁ আৰু বহুত পানী ওলালে। এতিয়া মই তাৰপিছত চেনেল মেলি আহিলোঁ। তাৰপিছত তৈয়াৰ কৰিলোঁ। তাৰপিছত মই এটা অৰিঅ' বিস্কুট চুৰ কৰি আনিলোঁ। তাৰপিছত মই ৰুটি খালোঁ। পাপাই ৰুটি খালে। মোবাইল চাই মই মোবাইল চালোঁ। তাৰপিছত খালোঁ। খোৱাৰ পিছত যে মই ধুনীয়া কৰি অকণমান কৰি ল'লোঁ। গাইছোঁ, শুনকচোন। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ ঘৰখন কেনেকুৱা লাগিছে হয়তো কমেণ্ট কৰি আপোনালোকে জনাব। আৰু এতিয়া মই কথাটো ক'ব লাগিব। প্ৰথমে আমি ৰুটি খাই পেলাই বাবা অফিচলৈ গা ধুই মেলি যাবলৈ ওলালে। আৰু দ্বিতীয় বাবা স্কুটি লৈ গ'ল। স্কুটি লৈ গৈ পিছত কৰিলে। তাৰপিছত পাপাই কৰিলে স্কুটিখন লৈ গুচি গ'ল। আৰু তৃতীয় বজাৰলৈ যাবলৈ সময় পালে। সময় আহি পেলাই ঠাই মচিলে আৰু বেবো খেলোৱালে পিছত তাৰপিছত মই